নমস্কাৰ দোস্ত, ৱেলকাম টু দ্য কেডাৰ ভিজন চেনেল। আৰু আজি দুটামান বস্তু অৰ্ডাৰ দিছিলোঁ, যিহেতু ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ। এডাল হ'ল মোবাইল হোল্ডাৰ, যিটো বাইকত লগাই, আৰু এটা হ'ল মাইক্ৰ'ফোন, যিটো মোবাইলত এটা ব্লগিং কৰিলে ধুনীয়াকৈ কথা ক'লে যাতে নইজ পলিউশ্যন, যাতে নইজটো ভালকৈ আহে, যে নইজ কেঞ্চেলেশ্যন এইটো আহে, সেইটো বস্তু। তো চাই লওঁ আজি কি আছে এইটো বস্তুত। নইজ কেঞ্চেলেশ্যন কি ধুনীয়াকৈ কেনেকৈ হয়, গাড়ীৰ আৱাজ কিমান আহে, ভইচটো কিমান ক্লিয়াৰ হয়, সেইটো বস্তু চাই লওঁ। গাইছ, মই লৈ আহিলোঁ, এইটো এটা সেয়া হয় মোবাইল ষ্টেণ্ড, বাইকত লগোৱা। এইটো ফ্লিপকাৰ্টত মই অৰ্ডাৰ দিছিলোঁ, এইটো মোবাইল ষ্টেণ্ড। আৰু আপোনাৰ মোবাইল ষ্টেণ্ডটো যিহেতু দুদিনমান আগতে আনিছিলোঁ এইটো, তো মই ইয়াতে কৰিব পাহৰি গৈছিলোঁ। আগতে এডাল আনিছিলোঁ, কিন্তু সেইডাল একো কামত নিদিলে। তো ইয়াতে কি বস্তু আছে, তো এইটো এটা আছে, সেইটো তোমাৰ ইয়াত লগোৱা, হেণ্ডেলো লগোৱা, আৰু এইটো এটা ইয়াতে এইটো লগাব পাৰি, আৰু এইটো ইফালে ইয়াতে লগাব পাৰি। আচ্ছা, তো সেইটো এনেকৈ এইটো চিষ্টেম বেয়া নহয় বস্তুটো। আৰু এইটো এনেকৈ দিব পাৰি, আপুনি এনেকৈ ল'ব পাৰে, এনেকৈ লগাব পাৰে দুটা। আৰু এইটো হয়তো বাইকত লগোৱা আছিল, এইটো চাৰ্জিং কেবল হয়, চাৰ্জো দিব পাৰি, এটা লগাই থয় বঢ়িয়া। আৰু ইফালে আপোনাৰ ইয়াও আছে, এয়া চাৰ্জিং পইণ্টটো আছে, এইটো ধুনীয়া চাৰ্জ দিব পাৰি। আৰু এইটো তোমাৰ ইয়াতে লগাব পাৰি, ইয়াতে লগাব পাৰি। আৰু এইটো কি হয় নাজানো, আৰু এইটো নট সেয়া কৰি লগাব পাৰি। তো খালি লগাই দেখুৱাই দিম এইটো কি বস্তু হয়। তো এইটো অকণ সময় ৰাখি দিলোঁ, আৰু কি আছে এতিয়া একো নাই। আৰু এটা বস্তু আনিছিলোঁ, এইটো এটা ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ, এইটো হ'ল ৱায়াৰলেছ মাইক। এইটো মাইক আনিছিলোঁ, এইটো তোমাৰ গ্ৰেনাৰিও ৱায়াৰলেছ মাইক্ৰ'ফোন। এইটো তোমাৰ আছে HD কোৱালিটি, ইণ্টেলিজেণ্ট নইজ, ৰিভাৰ্ব মোড, লং বেটাৰী লাইফ, পোৰ্টেবল এণ্ড ৱাইডলি কম্পেটেবল। নইজ কেঞ্চেলেশ্যন লেভেল 3 লেভেল আছে নইজ কেঞ্চেলেশ্যন। তো চাওঁ ইয়াতে কি আছে এইটোত। চাই লওঁ ইয়াতে কি আছে। আচ্ছা, এইখিনিতে এটা এইটো আছে মোৰ মোবাইলটোৰ, সকলোতে লগাব পাৰি। এইটো টাইপ চি পৰ্ট হয়, এইটো টাইপ চি পৰ্টো লগাব পাৰি। এইটো বস্তু এইটো লাইটটো ব্লিংক কৰে, লগাই যোৱাৰ পিছতে হোৱাৰ পিছতে এইটো কি হয়। আৰু এইটো মাইকটো, তো এইটো এইখিনিতে চুইচ এটা আছে, এইটো চুইচ অন কৰিব লাগিব, অলপ হোল্ড কৰি ধৰিলে হ'ল। এইটো অন কৰিব লাগিব, এই চব এইটো অন হৈ গৈছে, চব এইটো অন হৈ গৈছে। আৰু ইয়াৰে এটা বস্তু নইজ কেঞ্চেলেশ্যনৰ, এইটো এবাৰ ব্লিংক কৰিলে এইটো মই যদি এবাৰ ব্লিংক কৰি দিওঁ, এবাৰ ব্লিংক হ'ব এনেকুৱা। এইটো এটা আছে। আৰু ইয়াতে চাৰ্জিং কেবল আছে এইডাল, এইটো গুচাই দিওঁ। এইটো স্পঞ্জটো কি আছে চাওঁতে, তলত কি বস্তু আছে, সেই বস্তু এইটো হ'ল। আচ্ছা, এইটো ৱায়াৰলেছ মাইক্ৰ'ফোন ইউজাৰ মেনুৱেল। তো কেনেকৈ কি আছে গোটেইখিনি বস্তু লিখা আছে, এইটো এইবিলাক লিখা আছে গোটেইখিনি বস্তু। আৰু তোমাৰ এইটো কি হয়, এইটো পেনাৰিঅ স্কেন। আচ্ছা, এইটো স্কেন কৰি পেলাই ৱাৰেণ্টি কাৰ্ডটো জেনেৰেট কৰিব লাগিব। এইটো ৱাৰেণ্টি কাৰ্ড পলিচি, এইটো স্কেন কৰি পেলাই ৱাৰেণ্টি কাৰ্ডটো জেনেৰেট কৰিব লাগিব। তেতিয়াহ'লে আমাৰ 1 বছৰৰ ৱাৰেণ্টি কাৰ্ড আছে। এইটো 1 year ৱাৰেণ্টি লিখা আছে। আৰু এইটো হ'ল চাৰ্জিং কেবল, এইটো চাৰ্জিং কেবল। আচ্ছা, এইটো মাইক্ৰ'ফোনৰ ওপৰত লগোৱা এইটো। চ' এইটো যদি কিবা লেতেৰা হৈও যায়, তেতিয়া এইটো লগাই দিব পাৰি ইয়াতে। তো এইটো লগাব পাৰি, এইটো লগাব পাৰি, নিজৰ চইচ। এইটো চাৰ্জিং কেবল, এইটো দুটা টাইপ চি আছে, এইটো টাইপ চি আছে, আৰু এইটো ইয়াত লগাব পাৰি। এইখিনি বস্তু তো খালি একবাৰ চাব লাগিব এই বস্তু। তো এইটো বস্তু লগাই চাব লাগিব অহাকালি, এইখিনি বস্তু লগাই চাব লাগিব বাইকত, তো কেনেকুৱা কি হয়।
আৰু এইটো মাইক্ৰফোনটো টেষ্টিং কৰি চাব লাগিব কিমান কি হয় এইটো বস্তু। তো এইটো অন হৈয়ে আছে বৰ্তমান। তো অফ কৰি দিওঁ, অলপ হোল্ড কৰি দিওঁ, অলপ হোল্ড কৰিলে এইটো বন্ধ হৈ যাব। তো কালি এবাৰ টেষ্ট কৰি চাব লাগিব কিমান মিটাৰলৈ ই কাম কৰে। তো বেয়া লগা নাই বাৰু, ভাল লাগছে। গ্ৰীনাৰীও এটা ভাল নাম থকা ব্ৰেণ্ড হয়, চাই লওঁ কিমান কাম কৰে। তো এইখিনি বস্তু তো নেক্সট টাইম ব্লগত আৰু বেলেগ বেলেগ বস্তু আনিম, চেষ্টা কৰিম কিবা কিবি আছে। তো এইখিনি আপোনালোকেও এইখিনি বস্তু আনিব পাৰে। মই ডেছক্ৰিপশ্যনত ইয়াৰে লিংক এটা দি দিম, গ্ৰীনাৰী আৰু ইয়াৰে ষ্টেণ্ডডালৰ। তো আপোনালোকে তাৰ পৰা পাৰচেছ কৰিব পাৰে।